হালেলুয়া, জয় যিশু। যিশুৰে পাছত যাবলৈ ললো, যিশুৰে পাছত যাবলৈ ললো, যিশুৰে পাছত যাবলৈ ললো। ঘূৰি নাযাওঁ, ঘূৰি নাযাওঁ, ঘূৰি নাযাওঁ, ঘূৰি নাযাওঁ। যদিও কোনো মোৰ পাছত নাহে, যদিও কোনো মোৰ পাছত নাহে, যদিও কোনো মোৰ পাছত নাহে, ঘূৰি নাযাওঁ, ঘূৰি নাযাওঁ। সংসাৰখন ত্যাগি ক্ৰুচ কাঠ তুলি, সংসাৰখন ত্যাগি ক্ৰুচ কাঠ তুলি, সংসাৰখন ত্যাগি ক্ৰুচ কাঠ তুলি, তেওঁৰ পাছ ললো, ঘূৰি নাযাওঁ, তেওঁৰ পাছ ললো, ঘূৰি নাযাওঁ। যিশুৰে পাছত যাবলৈ ললো, যিশুৰে পাছত যাবলৈ ললো, যিশুৰে পাছত যাবলৈ ললো। ঘূৰি নাযাওঁ, ঘূৰি নাযাওঁ, ঘূৰি নাযাওঁ, ঘূৰি নাযাওঁ। হালেলুয়া। প্ৰিয়সকল, প্ৰভু যীশুৱে কৈছিলে তেওঁৰ 12জন শিষ্যবিলাকক, আমি বাইবেলত পাওঁ যে তোমালোকেও মোক এৰি যাব বিচৰা নেকি? তেতিয়া তেওঁৰ শিষ্যবিলাকে কি কৈছিল জানেনে? তেওঁৰ শিষ্যবিলাকে কৈছিলে, হে প্ৰভু, অনন্ত জীৱনৰ কথা আপোনাৰহে, আমি কলৈ যাম? হয়, প্ৰভু যীশুৱেই পথ, সত্য আৰু জীৱন, আৰু তেওঁৰ বিনে ক'তো পৰিত্ৰাণ নাই। ঈশ্বৰৰ বাক্যত কৈছে, যিজনে পুত্ৰক পালে, প্ৰভু যীশুখ্ৰীষ্টক পালে, তেওঁৰ জীৱন আছে। হালেলুয়া। তেওঁ মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল বুলি ক'লে। হয় প্ৰিয়সকল, এই পৃথিৱীত আমাৰ এই জীৱন খন্তেকীয়া জীৱন, কিন্তু ঈশ্বৰৰ বাক্যত কৈছে পাপৰ বেছ মৃত্যু, কিন্তু ঈশ্বৰে দিয়া বৰদান খ্ৰীষ্ট যীশুত অনন্ত জীৱন আছে। হয় প্ৰিয়সকল, প্ৰভু যীশুখ্ৰীষ্টক নিজৰ উদ্ধাৰকৰ্তা আৰু প্ৰভু গ্ৰহণ কৰক আৰু অনন্ত জীৱনৰ ভাগী হওক। জয় যীশু, ঈশ্বৰৰ গৌৰৱ হওক। আমেন।